नमस्कार प्रिय दर्शक आपनालोक सकलोके मोर फेसबुक पेजर अन्य एटी भिडिओলৈ स्वागतम जनाइছো আৰু আপোনালোকে এফালেটো দেখিবলৈ পাইছে খুবেই এটা ধুনিয়া প্ৰাকৃতিক পৰিবেশত আছো আৰু বৰ্তমান মই আছো বাক্সা জিলাৰ বৰবৰী নামৰ এটা ভুটান বৰ্ডাৰৰ ওচৰতে থকা এটা খুবেই ধুনিয়া ঠাই প্ৰাকৃতিকভাৱে চহকী ঠাই আৰু এইফালে যদি চাই আপোনালোকে হিমানটো দেখাই দিয়ে এইফালে হিমালয় পাহাৰটো এইফালে চাওক হিমালয় পাহাৰটো যেটো পৃথিৱীৰ সকলোতকৈ ওখ পাহাৰ সেই পাহাৰটো আৰু এনেকুৱা প্ৰাকৃতিক পৰিবেশত যদি দুটামান নাগাৰা নামৰ দিহা শুনিবলৈ পাও হেতু সুকণ্ঠী এগৰাকী নাগাৰা নামৰ পাঠকৰ কণ্ঠেৰে তেনেহলে কথাটোৱে সুকিয়া হৈ যাব আৰু মোৰ লগত আছে আজি বাইদেউ এফালে আছে তুলিকা হুজুৰী নাগাৰা নামৰ এগৰাকী খুবেই ধুনিয়া নাম পৰিবেশন কৰা পাঠক আৰু বাইদেউ আপোনাৰ খবৰ কেনেকুৱা ভালনে মোৰ খবৰ ভালে আৰু বাইদেউৰ কণ্ঠ আপোনালোকে এতিয়া গমে পাব খুবেই ধুনিয়া খুবেই শুৱলা আৰু বাইদেউ এটি নাগাৰা নামৰ খুবেই ধুনিয়া আপুনি ভাল পোৱা এটি দিহা আৰু এতিয়া বাইদেউৰ কণ্ঠেৰে আপোনালোকে এটা দিহা শুনি লওক যাদব ব্রহ্মাণ্ডৰ ভিতরে যত বস্তু আছে ব্রহ্মাণ্ডৰ ভিতরে যত বস্তু আছে সকলো তোমাতে পাই হে যাদৱ কি দিব মাধৱ ৰায় কি দিব মাধৱ ৰায় ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি কি বস্তু তিনতে কৰিব তোমাক কি বস্তু তিনতে কৰিব তোমাক যাৰ ভাৰ্য সৰস্বতী হে যাদৱ কি দিব মাধৱ ৰায় কি দিব মাধৱ ৰায় খুবেই ধুনিয়া বাইদেউৰ কণ্ঠটো খুবেই শুৱলা আৰু বাইদেউ এটা নাগাৰা নাম মোটামুটি কিমানমান ঘণ্টাৰ থাকে 1.5-2 ঘণ্টামান থাকে ন হয় যেতিয়া মানে কি প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ 1.5 ঘণ্টা লাগি যায় কিছুমান নামত আৰু কিছুমান নাম হয়তো 1 ঘণ্টা 10 মিনিট এনেকৈ সময় লয় আৰু এনেকৈ 1.5 ঘণ্টা বা 1 ঘণ্টা 10 মিনিট 15 মিনিট এনেকৈ একেৰাহে গাই থকাটো এটা খুবেই কষ্টকৰ ন সেইখিনি সময়ত আচলতে কষ্টটো অনুভৱ নহয় কষ্টটো তাৰমানে কৰি এইটো অভ্যাস হৈ যায় না অভ্যাস হৈ গৈছে আৰু বাইদেউৰ কণ্ঠটো আপোনালোকেতো শুনিলাই ইমান ধুনিয়া ইমান শুৱলা কণ্ঠ আৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু আজিৰ এই ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰো বাইদেউৰ এটা পূৰ্ণাংগ সাক্ষাৎকাৰ আছে মোৰ ইউটিউব চেনেলত গৈ আপোনালোকে দেখিবলৈ পাব